নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম আধুনিক পদ্ধতিৰে কেনেকৈ জাতিলাও খেতি কৰিব লাগে। তাৰ কাৰণে আপুনি এনেকৈ গোবৰ আৰু মাটি ভালকৈ মিহলাই ল'ব। গোবৰ আৰু মাটি মিহলোৱাৰ পিছত আপুনি প্লাষ্টিকৰ গিলাছত এনেদৰে সুমুৱাই ল'ব। সুমুৱাই লোৱাৰ পিছত আপুনি গুটিবোৰ এটা এটাকৈ প্ৰত্যেকটো গিলাছত এটা এটা গুটি লগাই দিব। এনেদৰে ধুনীয়াকৈ আপুনি এটা এটা গুটি প্ৰত্যেকটো গিলাছত লগাই দিব। বন্ধুসকল, আপোনালোক যদি আমাৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আমি আগলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকিম। এনেকৈ লগোৱাৰ পিছত আপুনি অলপ অলপ পানী ছটিয়াই দিব। বেছি নিদিব, অলপ অলপহে দিব। এনেকৈ আপুনি লগাই ৩-৪ দিনমান থৈ দিব। থৈ দিয়াৰ পিছত দেখিব এনেদৰে গজালি মেলিবলৈ আৰম্ভ কৰিছে। ইয়াত চাওক কেনেকৈ ধুনীয়াকৈ গজালি মেলিছে। তাৰপিছত লাহে লাহে এনেকৈ গছবোৰ ডাঙৰ হৈ আহিব। এসপ্তাহ 10 দিন পিছত গছবোৰ এনেকৈ ডাঙৰ হৈ যাব। ইয়াত চাওক কেনেকৈ ডাঙৰ হৈছে গছবোৰ। ইয়াত চাওক গছবোৰ এতিয়া বহুত ডাঙৰ হৈ গ'ল, এতিয়া লগাবলৈ হৈ গ'ল। এতিয়া ইয়াৰ পৰা আনি আপুনি বেলেগ জেগাত ধুনীয়াকৈ লগাই দিব পাৰিব। এনেকৈ লগালে আপোনাৰ ফচলো ভাল হ'ব আৰু যথেষ্ট টকা আপুনি উপাৰ্জন কৰিব পাৰিব। জাতিলাও খেতি কৰিলে এনেদৰে আপুনি আধুনিক পদ্ধতিৰে ধুনীয়াকৈ কৰিব পাৰে। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপুনি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।